ওম শান্তি 21 ফেব্ৰুৱাৰী 2025 বৰ্ষৰ মুৰুলিৰ সম্পূৰ্ণ সাৰকথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, সন্মান সহকাৰে উত্তীৰ্ণ হ'বলৈ হ'লে বুদ্ধি যোগ অলপো দিগ্ভ্ৰান্ত হ'ব নালাগে। এজন পিতাৰ স্মৃতি থাকিব লাগে। দেহক স্মৰণ কৰাসকলে উচ্চ পদ পাব নোৱাৰে। আজিৰ গীত তু প্যাৰ কা সাগৰ হে, তুমি প্ৰেমৰ সাগৰ। এতিয়া এই গীতটিও ভুল। প্ৰেমৰ সলনি হোৱা উচিত জ্ঞানৰ সাগৰ। প্ৰেমৰ কোনো লোটা নাথাকে, লোটাটো গংগা জল আদিৰহে থাকে। গতিকে এয়া হ'ল ভক্তি মাৰ্গৰ মহিমা। এইটো ভুল আৰু সেইটো শুদ্ধ। পিতা প্ৰথমতেতো জ্ঞানৰ সাগৰ। সন্তানসকলৰ যদি অলপো জ্ঞান থাকে তেতিয়াও বহুত উচ্চ পদ প্ৰাপ্ত কৰে। সন্তানসকলে জানে যে এতিয়া এই সময়ত আমি যথাযথ চৈতন্য দেলৱাৰা মন্দিৰৰ সদস্য। সেয়া হ'ল জড় দেলৱাৰা মন্দিৰ আৰু এয়া হ'ল চৈতন্য দেলৱাৰা মন্দিৰ। এয়াও আচৰিত নহয় জানো? য'ত জড় স্মৃতিচিহ্ন আছে ত'ত তোমালোক চৈতন্যসকল আহি বহা। কিন্তু মনুষ্যই কিবা বুজি পায় জানো? আগলৈ গৈ বুজিব যে যথাযথ এইখন ঈশ্বৰ পিতাৰ বিশ্ববিদ্যালয়। ইয়াত ভগৱানে পঢ়ায়। ইয়াতকৈ ডাঙৰ বিশ্ববিদ্যালয় আন একো হ'ব নোৱাৰে। আৰু এইটো বুজিব যে এয়াতো যথাযথ চৈতন্য দেলৱাৰা মন্দিৰ। এই দেলৱাৰা মন্দিৰ তোমালোকৰ সঠিক স্মৃতিচিহ্ন। এই সময়ত তোমালোক সন্তানসকলে সকলোৰে জীৱন বৃত্তান্ত জানা। মুখ্য কোন কোন হৈ গৈছে যাক পূজা কৰে। উচ্চতকৈ উচ্চ হৈছে ভগৱান। শিৱৰাত্ৰিও পালন কৰে। তেন্তে নিশ্চয় তেওঁৰ অৱতৰণ হৈছে। কিন্তু কেতিয়া হ'ল, তেওঁ আহি কি কৰে সেয়া কোনেও নাজানে। শিৱৰ লগত ব্ৰহ্মা থাকেই। আদিদেৱ আৰু আদিদেৱী কোন? তেওঁলোকক ইমান বাহু কিয় দিছে? কিয়নো বৃদ্ধিটো হৈয়ে থাকে। প্ৰজাপিতা ব্ৰহ্মাৰ পৰা কিমান বৃদ্ধি হয়। ব্ৰহ্মাৰ ক্ষেত্ৰতো কোৱা হয় 100 ভুজা, 1000 ভুজাধাৰী। বিষ্ণু বা শংকৰৰ ক্ষেত্ৰত ইমান ভুজা বুলি কিয় নকয়? ব্ৰহ্মাৰ ক্ষেত্ৰত কিয় কয়? এয়া প্ৰজাপিতা ব্ৰহ্মাৰেই গোটেই বংশাৱলী নহয় জানো? এয়া কোনো বাহুৰ কথা নহয়। এয়া হ'ল বেহদৰ ভুজা। প্ৰজাপিতা ব্ৰহ্মাকতো সকলোৱে মানে, কিন্তু কৰ্তব্যক কোনেও নাজানে। আত্মাৰতো ভুজা নাথাকে, ভুজা শৰীৰৰ থাকে। ইমান কোটি ভাই বা আত্মা আছে, তেন্তে তেওঁলোকৰ কিমান ভুজা হ'ল? কিন্তু প্ৰথমতে যেতিয়া কোনোবাই যথাৰীতি জ্ঞান বুজি পাব, তাৰ পাছত এই কথাবোৰ শুনাব লাগে। প্ৰথম মুখ্য কথাটি হ'ল এজন পিতাই কয়, মোক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। আকৌ জ্ঞানৰ সাগৰ বুলিও গায়ন আছে। কিমান অনেক সাৰ কথা শুনায়। ইমানবোৰ সাৰ কথা সকলোবোৰতো স্মৃতিত থাকিব নোৱাৰে। সাৰমৰ্ম বুদ্ধিত থাকি যায়। শেষত সাৰমৰ্ম হৈ যায় মনমনা ভৱ। এই সকলো কথা বিচাৰ বুদ্ধি সম্পন্ন সন্তানসকলেহে ধাৰণা কৰিব পাৰে। ইমান বিশাল জ্ঞানৰ স্মৃতি কাৰো বুদ্ধিত থাকিব নোৱাৰে। তোমালোককতো এই পিতাই ভৱিষ্যতৰ বাবে অবিনাশী উপাৰ্জন কৰায়। বাকী যি গুৰু গোসাঁই আদি আছে সেই সকলোৱে বিনাশী উপাৰ্জন কৰায়। যিমানে বিনাশৰ সমীপত গৈ থাকে উপাৰ্জন কম হৈ গৈ থাকে। তোমালোকে কোৱা উপাৰ্জনটো বাঢ়ি গৈ থাকে, কিন্তু নহয়। এয়াতো সকলো নাশ হৈ যাব। আগতে ৰজা আদিৰ আৰ্জন চলিছিল, এতিয়াতো সেয়াও নাই। তোমালোকৰ আৰ্জনটো কিমান সময় চলে তোমালোকে জানা? এইখন ৰচি থোৱা ড্ৰামা যাক জগতৰ কোনেও নাজানে। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে যাৰ ধাৰণা হয়। বহুতেতো একেবাৰে একোৱেই বুজাব নোৱাৰে। কোনোৱে কয় আমি মিত্ৰ সম্বন্ধীয় আদিক বুজাওঁ। সেয়াওতো অল্পকালৰ নহ'ল জানো? আনক প্ৰদৰ্শনী আদি কিয় নুবুজোৱা? পূৰা ধাৰণা নাই। নিজকে সকলো জানো বুলিতো ভাবিব নালাগে। যদি সেৱাৰ চখ আছে তেন্তে যিসকলে ভালদৰে বুজায় তেওঁলোকৰ পৰা শুনি লোৱা উচিত। পিতাই উচ্চ পদ প্ৰাপ্ত কৰাবলৈ আহিছে, সেয়েহে পুৰুষাৰ্থ কৰা উচিত। কিন্তু ভাগ্যত নাথাকিলে শ্ৰীমতো পালন নকৰে, তেতিয়া পদভ্ৰষ্ট হৈ যায়। ড্ৰামাৰ পৰিকল্পনা অনুসৰি ৰাজধানী স্থাপনা হৈ আছে। তাততো সকলো প্ৰকাৰৰেই লাগে নহয়।
সন্তানসকলে বুজিব পাৰে যে কোনোবা ভাল প্ৰজা হ'বগৈ, কোনোবা কম। পিতাই কয়, মই তোমালোকক ৰাজযোগ শিকাবলৈ আহিছোঁ। দেলৱাৰা মন্দিৰত ৰজাসকলৰ চিত্ৰ আছে নহয়, যিসকল পূজ্য তেওঁলোকে আকৌ পূজাৰী হয়। ৰজা ৰাণীৰ পদমৰ্যাদাটো উচ্চ। আকৌ বাম মাৰ্গত আহে তেতিয়াও ৰজা অথবা ডাঙৰ ডাঙৰ ধনৱানো থাকে। জগন্নাথ মন্দিৰত সকলোকে মুকুটধাৰী ৰূপত দেখুৱাইছে। প্ৰজাৰটো মুকুট নাথাকিব। মুকুটধাৰী ৰজাসকলকো বিকাৰগ্ৰস্ত হোৱা দেখুৱায়। তেওঁলোকৰ সুখ সম্পত্তিটো বহুত থাকিব। সম্পত্তি কম বেছিটো হয়। হীৰাৰ মহল আৰু ৰূপৰ মহলৰ মাজত পাৰ্থক্যটো থাকেই। সেয়েহে পিতাই সন্তানসকলক ক'ব, ভালকৈ পুৰুষাৰ্থ কৰি উচ্চ পদ লোৱা। ৰজাসকলৰ সুখ বেছি, তাত সকলো সুখী। যেনেকৈ ইয়াত সকলোৰে দুখ বেমাৰ আদিতো হয়েই, তাত সুখেই সুখ। তথাপিও পদমৰ্যাদাটো ক্ৰমানুসৰি হয়। পিতাই কয়, পুৰুষাৰ্থ কৰি থাকা, এলেহুৱা নহবা। পুৰুষাৰ্থৰ পৰা বুজা যায় ড্ৰামা অনুসৰি এওঁৰ সৎগতি এনেকৈ ইমানখিনিয়েই হয়। নিজৰ সৎগতিৰ কাৰণে শ্ৰীমতত চলিব লাগে। শিক্ষকৰ মতত যদি বিদ্যাৰ্থী নচলে তেন্তে কোনো কামৰেই নহয়। সকলোতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হয়। যদি কোনোবাই কয় যে আমি এইটো কৰিব নোৱাৰিম, তেনেহ'লে বাকী কি শিকিব? শিকি লৈ বুদ্ধিমান হোৱা উচিত, যাতে সকলোৱে কয় যে এওঁতো বহুত ভাল বুজায়, কিন্তু আত্মা জীৱন্তে মৰি এজন পিতাৰ হৈ যাব, অন্য একোৱেই স্মৃতিলৈ নাহিব, দেহ অভিমান নাইকিয়া হৈ যাব। এয়া হ'ল উচ্চ লক্ষ্য। সকলো পাহৰিব লাগে। পূৰা দেহী অভিমানী অৱস্থা হৈ যাওক, এইটো হৈছে উচ্চ লক্ষ্য। শান্তিধামত আত্মা অশৰীৰীয়ে হয়, আকৌ ইয়ালৈ আহি দেহ ধাৰণ কৰে। এতিয়া আকৌ এই দেহত থাকিও নিজক অশৰীৰী বুলি বুজিব লাগে। এইটো বহুত উচ্চ পৰিশ্ৰম। নিজক আত্মা বুলি বুজি কৰ্মাতীত অৱস্থাত থাকিব লাগে। সাপৰো বুদ্ধি আছে নহয়। পুৰণা মোটা ছাল এৰি দিয়ে। তেন্তে তোমালোকো দেহ অভিমানৰ পৰা আঁতৰি আহিব লাগে। মূল লোকততো তোমালোকে দেহী অভিমানীয়ে হোৱা। ইয়াত দেহত থাকি নিজক আত্মা বুলি বুজিব লাগে। দেহ অভিমান নাইকিয়া হৈ যোৱা উচিত। কিমান ডাঙৰ পৰীক্ষা, ভগৱানে নিজে আহি পঢ়াবলগীয়া হয়। এনেকৈ আৰু কোনেও ক'ব নোৱাৰে যে দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি মূৰ হৈ যোৱা, নিজক নিৰাকাৰ আত্মা বুলি বুজা। কোনো বস্তুৰ বোধ থাকিব নালাগে। মায়াই ইজনে সিজনৰ দেহত বহুত আবদ্ধ কৰি দিয়ে। সেইবাবে বাবাই কয়, এই সাকাৰ ব্ৰহ্মাকো স্মৰণ কৰিব নালাগে। তোমালোকেতো নিজৰ দেহকো পাহৰিব লাগে। এজন পিতাক স্মৰণ কৰিব লাগে। ইয়াৰ বাবে বহুত যত্নৰ দৰকাৰ। মায়াই ভাল ভাল সন্তানসকলকো নামৰূপত আবদ্ধ কৰি দিয়ে। এইটো স্বভাৱ বৰ বেয়া। শৰীৰক স্মৰণ কৰা, এয়াতো ভূতক স্মৰণ কৰা হৈ গ'ল। মই কওঁ, এজন শিৱ বাবাক স্মৰণ কৰা। তোমালোকে আকৌ 5 ভূতক স্মৰণ কৰি থাকা। দেহৰ প্ৰতি একেবাৰে আসক্তি থাকিব নালাগে। ব্ৰাহ্মণীৰ পৰাও শিকিব লাগে, কিন্তু তেওঁলোকৰ নামৰূপত আবদ্ধ হ'ব নালাগে। দেহী অভিমানী হ'বলৈয়ে পৰিশ্ৰম কৰিবলগীয়া হয়। যদিও বহুত সন্তানে বাবাৰ ওচৰলৈ খতিয়ান পঠিয়াই দিয়ে, কিন্তু বাবাই সেয়া বিশ্বাস নকৰে। কোনোৱেতো কয়, মই শিৱ বাবাৰ বাহিৰে আন কাকো স্মৰণ নকৰোঁ। কিন্তু বাবাই জানে, পাইটোৰ সমানো শিৱ বাবাক স্মৰণ নকৰে। দেহক স্মৰণ কৰা সকলে কেতিয়াও উচ্চ পদ পাব নোৱাৰে। ইয়াতো সন্মান সহকাৰে উত্তীৰ্ণ হ'ব লাগে। পৰিশ্ৰম অবিহনে এই পদ কেনেকৈ পাবা? দেহক স্মৰণ কৰা সকলে কোনো পুৰুষাৰ্থ কৰিব নোৱাৰে। পিতাই কয়, পুৰুষাৰ্থ কৰা সকলক অনুসৰণ কৰা। এওঁ ব্ৰহ্মাও পুৰুষাৰ্থী নহয় জানো? এই জ্ঞান অতি বিচিত্ৰ। জগতত কোনেও নাজানে, কাৰো বুদ্ধিত ধাৰণ নহয় যে আত্মাৰ পৰিৱৰ্তন কেনেকৈ হয়। এয়া সকলো গুপ্ত পৰিশ্ৰম, আৰু বাবাও গুপ্ত। বাবাই বুজি পায় কোনে কোনে পুৰুষাৰ্থ কৰে। এয়া হ'ল শিৱ বাবাৰ ভঁৰাল। শিৱ বাবাৰ ভঁৰালত তোমালোকে সেৱা কৰা। সেৱা নকৰিলে তেতিয়া গৈ পইচাৰ পদ পাবা। আজিৰ বৰদান। কল্প কল্পৰ বিজয়ৰ স্মৃতিৰ আধাৰত মায়া শত্ৰুক আহ্বান জনাওঁতা মহাবীৰ বিজয়ী হোৱা। ব্যাখ্যা। মহাবীৰ বিজয়ী সন্তানসকলে কাকত বা পৰিস্থিতি দেখি ভয়ভীত নহয়, কিয়নো ত্ৰিকালদৰ্শী হোৱাৰ বাবে
জানে যে আমি কল্পৰ বিজয়ী। মহাবীৰে কেতিয়াও এনেকৈ ক'ব নোৱাৰে যে মোৰ ওচৰলৈ মায়াক নপঠিয়াবা, কৃপা কৰক, আশীৰ্বাদ কৰক, শক্তি দিয়ক, কি কৰোঁ, কিবা ৰাস্তা দেখুৱাওক। এয়া দুৰ্বলতা। মহাবীৰেতো শত্ৰুক আহ্বান জনায় যে আহা আৰু মই বিজয়ী হওঁ। শ্লোগান: সময়ৰ আহ্বান, সমান হোৱা, সম্পন্ন হোৱা। ওম শান্তি। সেৱাৰ বৃদ্ধিৰ অৰ্থে এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় বিদ্যাৰ্থীসকলৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।